Hello everyone, welcome to my channel. এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজত আহিছো। সো বিষয়টো হ'ল ছাত্ৰ-ছাত্ৰীক লৈ আৰু অভিভাৱকক লৈ। সো বহুতো অভিভাৱকে আমাৰ সন্মুখত আহি কিনে কয় যে আমাৰ ল'ৰাজনে বা ছোৱালীজনে কথা নুশুনা হৈছে, পঢ়াত মন নবহে, মোবাইল টিপি থাকে। সো এইটো এনেকুৱা নহয় যে অকল এজন বা দুজন ল'ৰাৰ সমস্যা, এনেকুৱা নহয়। এইটো এটা সাৰ্বজনীন সমস্যা হৈ পৰিছে এতিয়া। আৰু এই সমস্যাটো এতিয়া বুলিয়ে নহয়, আগতেও আছিলে যে কি হয়, এটা বয়সত ল'ৰা ছোৱালীবিলাক যেতিয়া ডাঙৰ হয়, ডাঙৰ মানে LP লেভেলতো নহয় বাৰু, ME স্কুলৰ যেতিয়া পায়, ME লেভেল পায়, তেতিয়া ক্লাছ 7-8 মানৰ পৰা ষ্টাৰ্ট হয় বা 9 মানত বেছি হয়। ক্লাছ 9 যেতিয়া 14-15 বছৰ বা 13 বছৰৰ পৰা আৰম্ভ হয়। আৰু তেতিয়াৰ পৰা মানে মাক দেউতাকৰ কথা, শিক্ষক শিক্ষয়িত্ৰীৰ কথা বা মাক দেউতাকৰ কথা অলপমান শুনাটো কমাই দিয়ে ছাত্ৰ ছাত্ৰীসকলে। কিয়? কাৰণ এইটো এনেকুৱা নহয় যে একো বেমাৰ নহয়, এইটো চাইক'লজিকেল কথা এটা, যে তেতিয়া সিহঁতৰ মগজুবিলাক অলপ বিকাশ হয়, নিজে চিন্তা কৰিব পৰা হয়। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল, সেইটো বয়সত সিহঁতৰ পিয়াৰ গ্ৰুপৰ প্ৰভাৱ পৰে, মানে সমনীয়া ল'ৰা ছোৱালীৰ লগত সিহঁতৰ এটা নতুন কানেকশ্যন হয় স্কুলত অহাৰ পৰা। কিন্তু LP স্কুলত থাকিলে সেইটো বেছি ডেভেলপ নহয়, কিন্তু ME লেভেলৰ পৰা 12-13-14 বছৰৰ পৰা সেইটো ষ্টাৰ্ট হয় সিহঁতৰ, আৰু নিজে চিন্তা কৰিব পৰা হয়। সেইকাৰণে কি হয়, এটা নিজে ডিচিশ্যন লয় সিহঁতে, নিজে সিদ্ধান্ত ল'বৰ এটা আৰম্ভণি এটা সৃষ্টি হয়। গতিকে এইখিনি সময়ত অভিভাৱকে অলপ গুৰুত্ব দিয়াটো উচিত, ভালদৰে যাতে পৰিচালিত হয়। নহ'লে হয়তো সমনীয়াৰ বেয়া প্ৰভাৱ পৰিলে সিহঁতৰ ভৱিষ্যত জীৱনটো হয়তো বেয়া হৈ যাব পাৰে। আৰু সেইকাৰণে মানে কি হয়, এটা মোৰ কথাটো মনত পৰিলে কি যে প্ৰব্লেম হয়, কিছুমান আমাৰ অপৰাধ প্ৰৱণ শিশু হৈ যায়, সেইটো আটাইতকৈ ডাঙৰ সমস্যা। আৰু বহুত মাক দেউতাকৰ কথা নুশুনা হৈছে, না সিহঁতে স্কুলত শিক্ষকে কণ্ট্ৰল কৰিব পাৰে, না ঘৰত মাক দেউতাকে কণ্ট্ৰল কৰিব পাৰে। আৰু কি হয়, মাক দেউতাকেও ইমান সময় নাপায় যে সিহঁতক নন ষ্টপ পঢ়াই থাকিব বা পিছে পিছে সময় দি থাকিব। তো তেনেকুৱা নহয়। সেইকাৰণে কি হয়, অলপ গুৰুত্ব দিয়ক। 1 নম্বৰ কথা যে আপোনাৰ ল'ৰা ছোৱালীজনে কাৰ লগত ঘূৰিছে, এই ঘূৰা লগ বন্ধু দুটাৰ প্ৰভাৱটো একদম ইম্পৰ্টেণ্ট হয়। প্ৰথমতে মাক দেউতাকৰ প্ৰভাৱ ঘৰৰ, আৰু তাৰপিছত যেতিয়া সমাজত ওলাই যোৱা যায়, তেতিয়াই কিন্তু সিহঁতে কাৰ লগত লগ হৈছে সেইটো সিহঁতৰ জীৱনত ডাইৰেক্ট প্ৰভাৱ পৰে। ইংৰাজীত এটা কথা কোৱা হয়, ইউ আৰ দ্য এভাৰেজ অফ 5 পাৰ্চনছ ছাৰাউণ্ড ইউ। এইটো ষ্টুডেণ্ট বুলিয়ে নহয়, আমাৰ ডাঙৰবিলাকৰ ক্ষেত্ৰতো হয়, যে আপোনাৰ লগত 5জন ব্যক্তি কোন আছে, আপোনাৰ মেইন একদম ক্ল'জ ফ্ৰেণ্ড 5জন কোন, সেই 5জনৰ এভাৰেজ আপুনি হ'ব। 5জন যদি মানে ভাল ব্যক্তি হয়, আপুনি ভাল হোৱাৰ চান্সে বেছি থাকিব। 5জন যদি আপোনাৰ বিজনেছমেন হয়, আপুনিও বিজনেছমেন হোৱাৰে চান্স থাকিব। 5জন চাকৰি কৰা মানুহ হ'লে আপুনিও চাকৰি কৰা মানুহেই হ'ব। তো সেইটো বাৰু বেলেগ কথা। কিন্তু ছাত্ৰ ছাত্ৰীৰ কথা লৈ আহিছোঁ। প্ৰথম কথা, অভিভাৱকে আমি গুৰুত্ব দিব লাগিব ল'ৰা ছোৱালীখিনিক, যে সিহঁতে কাৰ লগত ঘূৰিছে সেইটো অলপ চকু ৰাখিব লাগিব। আৰু 2 নম্বৰ কথা, যে এইটো অলপ শুনিবলৈ বেয়া, নিজৰ ল'ৰা ছোৱালীকতো মাক দেউতাকে মৰম কৰে, সেইটো ডেফিনেট কথা, সেইটো আৰু ক'ব লগা কথা নহয়। কিন্তু মাক দেউতাক, যি অভিভাৱক আছে, আইতা ককা বা বৰদেউতা, খুৰা খুৰী, বৰমা, সেইসকলে ল'ৰাটোক কেনেকৈ ট্ৰিট কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। কেতিয়াবা কি হয়, নজনাকৈ ল'ৰা ছোৱালীবিলাকে বহুতে ভুল কৰে, স্কুলত হওক বা খেলি থকা সময়ত হওক বা বেলেগ সময়ত হওক। তো সেইটো গাৰ্জেনখিনিয়ে কিন্তু আমি ভালদৰে ল'ব লাগিব, যে সঁচাকৈ যদি ল'ৰাজনে ভুল কৰিছে তাক আমি দেখাই দিব লাগিব। এই ব্লাইণ্ডলি ভাল পালে অলপমান তাৰ নিজৰ ষ্টুডেণ্টৰ ভৱিষ্যতটোৱে বেয়া কৰা যেন হ'ব। যে ল'ৰাজনে যদি ভুল কৰিছে, আপুনি সেইটো অবভিয়াছলি মৰম কৰে, আই ন' ডেট, কিন্তু সেইটো সুধিব যে তুমি ভুল কৰিছা নেকি। যদি ভুল কৰিছে তাক ভালকৈ বুজাব লাগে যে বাবা বা মাইনা এনেকুৱা ভুল নকৰিবা, কাৰণ এইটো হ'লে এনেকুৱা কৰিলে তোমাৰ এনেকুৱা হ'ব, ভৱিষ্যতটো বেয়া হ'ব। চ' প্লিজ সেইটো কথাত গুৰুত্ব দিব। মৰম কৰাৰ উপৰিও আপোনাৰ মৰমটোৱে যাতে তাৰ জীৱনটোত ধ্বংস নকৰে, সেইটো এটা ইম্পৰ্টেণ্ট কথা। কাৰণ কি হয়, এইটো সিহঁতেও নজনাকৈয়ে কৰে। আৰম্ভণিতে সিহঁতে যদি অলপ বেয়া প্ৰভাৱ পৰে ডাঙৰৰ পৰা, যিখিনি স্কুলত আহিলে বা ছ'চিয়েলাইজেশ্যন হওঁতে, তো সেইটোৰ পৰা যাতে সিহঁতৰ জীৱনত একো বেয়া প্ৰভাৱ নপৰে, তাৰ কাৰণে গাৰ্জেনৰ কিন্তু বহুতখিনি ভূমিকা আছে। তো আপোনালোকে বুজি ব্লাইণ্ডলি মানে অন্ধভাৱে মৰম যাতে নকৰে এইটো ক্ষেত্ৰত, ভুলটো যাতে আঙুলিয়াই দি কিনে পিছত যাতে এনেকুৱা ভুল নকৰে, তাৰ কাৰণে যাতে ষ্টেপ লয়। কাৰণ এইটোৱে তাৰ ভৱিষ্যত, ল'ৰা বা ছোৱালীজনৰ ভৱিষ্যতটো অন্ধকাৰ কৰিব পাৰে আৰু অপৰাধ প্ৰৱণ শিশু হ'ব পাৰে। তো এইখিনি কথাই মই ক'ব বিচাৰিছিলোঁ। ভিডিঅ'টো লাষ্টলৈ চোৱাৰ কাৰণে ধন্যবাদ, আৰু আশা কৰিছোঁ যাতে আপোনাৰ ল'ৰা ছোৱালী পঢ়ি শুনি ভাল হওক। কাৰণ আজিৰ
ল'ৰা ছোৱালীখিনিয়ে 20-30 বছৰ পিছত সিহঁতে অসমৰ নাগৰিক হ'ব, ভাৰতৰ নাগৰিক হ'ব বা সমাজখন তেওঁলোকেই চলাব লাগিব 20-25 বছৰ পিছত। গতিকে এতিয়াই যদি ফাউণ্ডেশ্যনটো যদি ভাল হয় তেতিয়াহ'লে ৰাজ্যখনৰো ভাল হ'ব, সকলোৰে ভাল হ'ব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।